মেৰাপানীৰ সীমান্তত এইবাৰ পুনৰ অসমীয়া লোকক নগাৰ জাননী দিয়াত সৰব হৈ উঠিছে বিভিন্ন দল সংগঠন। অসমীয়া লোকে নাগালেণ্ডত প্ৰৱেশ কৰিবলৈ হলে মানি চলিব লাগিব একাধিক নিয়ম। মেৰাপানী সীমান্তৰ নাগালেণ্ডৰ 11খনকৈ ভিলেজ কাউন্সিলে অসমীয়া লোকক উদ্দেশ্য জাৰি কৰিছে 9টাকৈ নিয়ম বান্ধি দিয়াৰ জাননী। এই নিয়মসমূহ উলংঘা কৰি কোনো লোকে নাগালেণ্ডত প্ৰৱেশ কৰিলে ভৰিব লাগিব নগদ 50,000 টকাৰ জৰিমনাৰ লগতে বিধিগত শাস্তি। কেৱল মানুহেই নহয়, অসমীয়া লোকৰ পোহনীয়া গৰু ছাগলী কোনো কাৰণত নাগালেণ্ডত প্ৰৱেশ কৰিলেও ভৰিব লাগিব বৃহৎ জৰিমনা। এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰাজীৱ লস্কৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ। প্ৰথম কথা হ'ল কি জাননীখন আমি কিন্তু অসমৰ মানুহে বা অসম জাতীয়তাবাদী যুৱ পৰিষদ বা এই অসমৰ সীমামূৰীয়া অঞ্চলৰ মানুহখিনিয়ে কোনো কাৰণতে মানি লোৱা নহয়, এই কথা স্পষ্ট। কাৰণ এই জাননীখনে এটা বস্তু জগাব বিচাৰিছে, এটা বস্তু দেখুৱাব বিচাৰিছে যে আমাৰ অসমৰ মানুহখিনি আচলতে মাদক দ্ৰব্য সেৱন কৰে, অসমৰ মানুহখিনি আচলতে ড্ৰাগছ সেৱন কৰে, এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰা দেখা গৈছে। কিন্তু এটা কথা স্পষ্ট যে আমি আচলতে প্ৰয়োজন সাপেক্ষে আমাৰ এই অঞ্চললৈ কোনফালেদি আচলতে এই অবৈধ বেহাসমূহ আহে এই কথাটো চাবলৈ লক্ষণীয় বিষয় হৈ পৰে। গতিকে আমি এটা কথা স্পষ্ট যে যদিহে এনেকুৱা ধৰণৰ কিছু বিষয় থাকে, মাদক দ্ৰব্য অনৈতিক কাৰ্যকলাপ, এইখিনি ক্ষেত্ৰত তেওঁলোকক আমি সমৰ্থন যাওঁ, তেওঁলোকে একেলগে সহযোগিতা কৰি আমি নিষ্পত্তি কৰিব লাগিব। কিন্তু তাৰ লগে লগে যদি আপুনি এই 9 নম্বৰ যিখন জাননী, এই 9টা দফাৰ যিখন জাননী, তাত কিন্তু এটা বস্তু আপুনি চাব, 6 নম্বৰ যিটো জাননী পত্ৰত লিখা আছে, সেই তাত লিখা আছে যে আচলতে গৰু ছাগলী চৰাবলৈ গ'লে বা তেওঁলোকে যদি তেওঁলোকৰ অঞ্চলসমূহত চলাবলৈ যায়, তেওঁলোকে কিন্তু তাত বোলে 50,000 টকাকৈ ফাইন ভৰিব। এই কথাটো কোনো কাৰণতে মানি লোৱা নহয়। আমাৰ মানুহে এটা কথা আপুনি ভালদৰে চাব মন কৰিব যে ইনাৰ লাইন পাৰ্মিট আছে তেওঁলোকৰ অঞ্চলত, তেওঁলোকৰ ৰাজ্যৰ ভিতৰত য'লৈকে তেওঁলোকৰ সীমা আছে সেইখিনি কথা আমি বুজি পাইছোঁ যে নাগালেণ্ডত ইনাৰ লাইন পাৰ্মিট আছে, গতিকে তালৈ যাওঁতে ইনাৰ লাইন পাৰ্মিট ল'ব লাগিব। কিন্তু কথাটো হ'ল যে বিবাদমান অঞ্চলসমূহত তেওঁলোকে কেনেকৈ ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব? বিবাদমান অঞ্চলটো যিহেতু তেওঁলোকে তেওঁলোকৰ বুলি দাবী কৰিছে, অসমে অসমৰ বুলি দাবী কৰিছে, সেই ক্ষেত্ৰত সেই জেগাসমূহত কেনেকৈ আচলতে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা থাকিব? সেই অঞ্চলসমূহত যদি কেনেবাকৈ আমাৰ গৰু চৰিব যায়, আমাৰ মানুহৰ দুখীয়া নিচলা মানুহৰ যদি গৰু ছাগলী চৰিব যায়, সেই মাটিখিনি আচলতে তেওঁলোকৰ বুলি কেনেকৈ দাবী কৰিব আৰু তেওঁলোকে তাত কেনেকৈ ফাইন ভৰিব? 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হৈছে আমাৰ মানুহে তেওঁলোকৰ ঘৰলৈ যাব, তেওঁলোকৰ ঘৰলৈ যোৱাৰ লগে লগে আমাৰ মানুহৰ পৰাই আচলতে দাবী ধমকি দি 50,000 টকা জৰিমনা ভৰিব আৰু কথা ক'ব। এই কথাটো কোনো কাৰণতে অসমৰ মানুহে মানি নলয়, অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে, মেৰাপানী ৰাইজে কোনো কাৰণতে মানি নলয়। কাৰণ আমি এটা কথা স্পষ্টকৈ কৈছোঁ, বিবাদমান অঞ্চলত আপোনালোকৰ যেনেকৈ অধিকাৰ ব্যস্ত কৰিবলৈ আপোনালোকে আহিছে, আমাৰো সেইধৰণে আমাৰ পূৰ্বপুৰুষসকলৰ মাটি বুলি আমি আগবাঢ়ি আহিছোঁ। কিন্তু যেতিয়ালৈকে এই গোটেই বিবাদটোৰ নিষ্পত্তি নহ'ব, তেতিয়ালৈকে কিন্তু এই ক্ষেত্ৰত কোনো কাৰণতে আপোনালোকৰ দাবী ইয়াত মানি লোৱা নহ'ব। এই কথাটো স্পষ্ট ভাষাৰে আমি কৈছোঁ। আৰু এটা কথা কৈ থ'ব বিচাৰোঁ, যিহেতু আজি আমি নাগালেণ্ড ছেক্টৰ কমাণ্ডেণ্টৰ ওচৰলৈ গ'লোঁ আৰু তাত স্পষ্ট ভাষাৰে আমি কৈছোঁ, আপোনালোকে দেখিব যে সিদিনা উচ্ছেদ হৈছিলে নেঘেৰিবিল অঞ্চলত। সেই নেঘেৰিবিল অঞ্চলত উচ্ছেদ হোৱা সময়ত আমি সকলোৱে সমৰ্থন জনাইছিলোঁ। কিন্তু তাৰ লগে লগে দেখিব নাগালেণ্ডৰ বহুখিনি বিষয়া আহি তাতে গৈ এটা মানে স্পেচিয়েল টাস্ক ফ'ৰ্চৰ এটা বেষ্টনী বনাইছে। আমাৰ কথা হ'ল যে যিটো আচলতে টোটেলি বেষ্টনী হৈছে CRPFৰ অধীনস্থ, য'ত আমাৰ অসম পুলিচো থাকিব নোৱাৰে, নাগালেণ্ড পুলিচো থাকিব নোৱাৰে। তেনে ক্ষেত্ৰত সেই জেগাটোত অসমৰ মানুহক যাব দিব পৰা নাই, কিন্তু নাগালেণ্ডে কেনেকৈ আচলতে তাৰ স্পেচিয়েল টাস্ক ফ'ৰ্চৰ বেষ্টনী বনাব? আমি আজি তেওঁলোকক প্ৰশ্ন কৰিম। নিউজ ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ।